Good morning guys, সকলকে আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। মানে 4:50 বাজিল। আজি অলপ ৰাস্তাত ফুৰিব যাম মানে বহুত দিন যোৱা নাই না, আজি যাম আৰু গাইস মানে 4:30 মানত উঠলো। একদম পোহৰে হনে মানে আন্ধাৰে আছে, ভাল কৰি পোহৰ হোৱা নাই কাৰণে নেগেলুং। এইবাৰ 4:30 বাজি পাৰ হ'ল, মানে 4:50 মান হ'ল। এইবাৰ যাম মানে একলাই যাম, কাহো নাই লগত, একলাই। সেইকাৰণে অলপ দেৰি কৰি পোহৰ পাৰিলোঁ গাইস। ৰাস্তাত লগ পাইছোঁ গাইস। আৰু গাইস এইবাৰ মই ৰাস্তাত ওলাই আহিলোঁ, চাইকেলখন আছে মানে। আৰু গাইস চাৰিওফালে একদম শব্দ নাই, গাড়ীৰ শব্দ নাই, মানুহৰ শব্দ নাই, একৰে শব্দ নাই, খালি পক্ষীৰে শব্দ গাইস। একদম বঢ়িয়া লাগি আছে গাইস। ফাৰ্ষ্ট ইফালে যাম অলপ, তাৰপিছত ইফালে যাম। ফাৰ্ষ্ট ইফালৰ পৰা আহোঁ গাইস, অলপ ফুৰি চাইকেল লওঁ আৰু যাম গাইস। একলাই যাই মানে ভয় নালাগে, বেয়াও লাগে একলাই যাই। সেইকাৰণে অলপ বেয়াও লাগি আছে একলাই যাই। কাৰোবাক লগ পালি ভাল আছিল। যাই আছোঁ আৰু গাইছ, এনেকৈ ইফালৰ পৰা আহোঁ গাইছ। একদম নিস্তব্ধ পৰিৱেশ গাইছ। দোকান গাইছ, দোকান চোকান চব বন্ধ, মানুহ উঠা নাই আৰু দোকান বন্ধ গাইছ। আৰু গাইছ মই এইবাৰ এখন দলঙত যাই আছোঁ, পুৰা স্পীডত যাই আছোঁ গাইছ। একদম সেইখন দলংখন আগত বানপানী যে হৈছিল গাইছ, সেইখন দলঙত যাই আছোঁ। একদম পুৰা জোৰকৈ যাই আছোঁ, এক্সাৰচাইজ কৰি আছোঁ গাইছ পুৰা। গাইছ সেইখন দলঙৰ পৰা আহিলোঁ, এইবাৰ আমাৰ ইয়াতে দলংখন পালোঁ। এইবাৰ ডাইৰেক্ট চিধাই ৰিজাৰ্ভ যাম গাইছ। ৰিজাৰ্ভত এখন আগত ৰিজাৰ্ভ আছে, তাতে যাম, মানে ফুটবল খেলা ৰিজাৰ্ভ, তাতে যাই আছোঁ। সেইখন আমাৰ দলংখন, সেইটা শিৱ মন্দিৰ। এবাৰ ৰিজাৰ্ভত যাই আছোঁ গাইছ। আৰু সেইখিনি জেগাই পালোঁ গাইছ। আৰু আগেদি মজা একদম সূৰ্য ওলাই আছে গাইছ, মজা লাগি আছে গাইছ। মানে অলপ দেৰি হ'ল, মানে আন্ধাৰ থাকিলে আন্ধাৰে থাকে, আৰু পোহৰ হ'লে পুৰুত কৰি পোহৰে হৈ যায় গাইছ। সেইকাৰণে দিগদাৰ। আৰু দোকান পালোঁ গাইছ। ৰাতিপুৱা এক্সাৰচাইজ কৰি বহুত ভাল লাগে গাইছ। আৰু দোকান পালোঁ। আৰু গাইছ ৰিজাৰ্ভ তাৰে লাগি নেগেলোঁ মই, মানে অলপ দেৰি হৈ গ'ল না, সেইকাৰণে ৰিজাৰ্ভ তাৰে লাগি নেগেলোঁ। নদীতে আহিলোঁ গাইছ। নদীৰ পাৰত সূৰ্য উদয় হৈ আছে গাইছ, মজা লাগে গাইছ। একদম এইখিনি জেগা মজা লাগে গাইছ। আৰু গৰু চৰু দি গ'ল মানুহগিলাই। দেৰি হ'ল না আহাতে, অলপ মানে ৰাতি অলপ আগতে আন্ধাৰ আছিল, এথেনে ৰাতিয়ে পুৱাল, মানে পোহৰে হ'ল, সূৰ্যই ওলাল। সেইকাৰণে আৰু ৰিজাৰ্ভ তাৰে লাগি নেগেলোঁহে গাইছ। নদীৰ পাৰত আহিলোঁ, এইবাৰ ঘৰত যাওঁ আৰু গাইছ। আৰু গাইছ মানে এতিয়া শাওণৰ মাহ পৰি আছে না, মই মানে শাওণৰ মাহৰ সোমবাৰে মানে ভাত চাত নাখাং, মানে ভাত ৰাতি খাং, দিনত নাখাং। দিনত ফল চল খাই থাকোঁ, আৰু ৰাতিহে এই আলু হোৱা ভাত খাং আৰু মানে। আৰু গাইছ কাই শাওণ মাহৰ সোমবাৰ পালছে, নাইবা শাওণ মাহ পালছে, কমেণ্ট কৰি জনাব গাইছ। আৰু গাইছ মই এইবাৰ এটা খাতৰা ৰাস্তা দি ঘৰত যাই আছোঁ আৰু গাইছ। এইটা ৰাস্তা গাইছ, নদীৰ পাৰৰ ৰাস্তা, খাতৰা ৰাস্তা গাইছ। কিবা কৰি আহিছোঁ এইবাৰ গাইছ। জাকাত তলেদি যাব লাগিব গাইছ। বুলিয়ে যাওঁ নেকি, বুলিয়ে যাওঁ দে গাইছ, নৰা মানে এখন হাতেদি মোবাইল ধৰি এখন হাতেদি চাইকেল চলাই যাব নোৱাৰি গাইছ। পুৰা জাকাৰ মাজেদি যাই আছোঁ। জিকাৰ খেতি গাইছ। আজি গাইছ মানে বহুত দিনৰ মূৰত আৰু মানে ৰাতিপুৱা চাইকেল চলাব আহিলোঁ, মজা লাগি আছে গাইছ একদম। গাইছ একদম এইবাৰ ঘৰত যাওঁ, ঘৰত যাই লগ পাইছোঁ গাইছ। তো গাইছ এইটোৱেই আছিল এটা সৰু ভিডিঅ'। নেক্সট ভিডিঅ'ত লগ পাইছোঁ গাইছ। আজিলৈ বাই বাই।